मसलपुरनि अनसुमा बसुमतारिनि बाखनायथाव हाबाफारि गावनि न'आवनो सेन्देल दिहुननाय उद्यग गायसननानै साब्रै लाइमोनफोरनो थांना थानायनि राहा होदों। दुलाराय हादर नाङैनो लाइमोनफोरनि गेजेराव खामानि गैयै जेंनाया गिख्रंथाव महर लानाय समनि गेजेरावबो बाक्सा जिल्लानि मसलपुर महकुमानि सिङाव सासे लाइमोन सेन्देल बानायनायनि उद्यग गायसननानै गाव गसंथानो हानायनि मोनसे बिदिन्थि दिन्थिना होदों। लाइमोना सेन्देल बानायनायनि उद्यग गायसननानै गावजों लोगोसे गुबुन गुबुन साब्रै लाइमोनफोरनोबो थांना थानायनि राहा खालामनानै होदों। बाक्सा जिल्लानि भारत भुटान सिमानि उत्तर खौसी गामिनि अनसुमा बसुमतारी मुंनि लाइमोना न'नि रांखान्थि थासारिया मोजां नङैनि जाहोनाव माखासे बोसोर सिगां खामानि नागिरनानै राजस्थानाव थांदोंमोन। राजस्थानाव थांनानै गंसे हटेलाव खामानि मावनायनि गेजेरजों सम मोनब्ला इउटुबाव गाव गसंथानो हानायनि गुबुन गुबुन आयदा दिन्थिफुंनायनि सोमोन्दै नायनाय समाव न'आवनो सेन्देल बानायनानै गाव गसंथानो हानायनि फारसे गोसो दुगाखांदोंमोन। बेनि उनाव 2019 मायथाइयाव गावनि न'आवनो गिदिंबोफिननानै गावनि न'आवनो संगिना सिलभार मेन्युफेक्चार इन्डास्ट्री मुंनि मोनसे सेन्देल बानायग्रा उद्यगखौ गायसनदोंमोन। उनाव हटेलनि बिगोमाया अनसुमा बसुमतारीनि गोसो जानायखौ नुनानै राजस्थाननिफ्राय सेन्देल बानायनायनि मेसिनजों लोगोसे गासैबो राहाफोरखौ खालामनानै होयो। उनाव दमदमा सेन्ट्रेल बेंकनिफ्राय सेन्देल बानायनाय उद्यग गायसननायनि थाखाय 3 लाख रांनि लनखौ लानानै सुख'फिननायनि उनाव बेंकनिफ्राय 2 लाख रां होबावो। बे उद्यगआव आथिखालाव सानसेयाव 500 जरा सेन्देल दिहुननानै जिल्लानि मसलपुर, निकासी, तामुलपुर, दारांगामेला, सुबानकाटा, नया बस्ती बायदि जायगानि हाथाय बाजारफोराव सेन्देलफोरखौ फानबोदों। बिनि अनगायैबो बे उद्यगआव साब्रै लाइमोनफोरनो खामानि होनानैबो गावनि न'खरखौ मोजाङै सामलायनो हादों। गोरलैयैनो रां आरजिनो हानायनि लामाखौ नागिरनानै गावनि न'आवनो फिसा उद्यग गायसननानै गावनि आथिङाव गसंथानो हानाय जानो अनसुमा बसुमतारीया गासैबो लाइमोनफोरनिसिम खावलायहरदों। গাঁও হ'ল উত্তৰ কৌশী ওদালগুৰি। মই ফাৰ্ষ্টতে এইটো ইউটিউবত চাৰ্চ কৰিছিলোঁ। ইউটিউবত চাৰ্চ কৰি দেখা পালোঁ যে মেচিনটো ক'ত পায়। মই কণ্টেক্ট কৰিলোঁ। তাৰপিছত বেংকৰ পৰা লোন এপ্লাই কৰিলোঁ 3 লাখ টকা। লোনটো এপ্ৰুভ হৈ গ'ল। এপ্ৰুভ কৰাৰ পিছত মই মেচিনটো আনিলোঁ, ছেটআপ কৰিলোঁ আৰু ব্যৱসায়টো ভাল লাগিল। ভাল লাগিলে ইণ্টাৰেষ্টটো পাই গ'ল। তাৰপিছত মই 3 লাখ টকা লোন যিটো লৈছিল সেইটো ভালদৰে ৰিকভাৰী কৰাৰ কাৰণে টমটমা চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ব্ৰাঞ্চে মোক আৰু 2 লাখ টকা লোন হিচাপে দিলাক। তাৰপিছত মই ৰ মেটেৰিয়েলটো অলপ বাঢ়ি গ'ল বনাই এনেকৈ ছাপ্লাই দি আছোঁ। বৰ্তমান কিবা লোন পাবলৈ সক্ষম হৈছে নেকি? হয় ছাৰ, নিশ্চয় পাম। কিমান পালে এতিয়া বৰ্তমান? মই 8 লাখ টকা লোন পালোঁ। 8 লাখ? 8 লাখ বৰ্তমান ৰিকভাৰী হৈছে? ৰিকভাৰী হোৱা নাই ছাৰ, ৰানিং চলি আছে। তুমি এইখিনি পইচা ৰিকভাৰী কৰিব পাৰিব বুলি ভাবিবানে? পাৰিম ছাৰ, পাৰিম নিশ্চয়। বৰ্তমান এই ব্যৱসায় কৰি পেলাই কেনেকুৱা অনুভৱ হৈছে? বহুত ভাল লাগিছে। মই কামটো অলপ ইণ্টাৰেষ্টটো আছে, কৰি ভাল পাইছে। প্ৰথমতে তুমি ক'ত আছিলা? প্ৰথমতে মই ৰাজস্থান আছিলোঁ ছাৰ। কি কাম কৰিছিলে তাত? তাতে হোটেলৰ জব কৰিছিলোঁ। তাতে আৰু চেণ্ডেলৰ ব্যৱসায়টো দেখা পালোঁ। তাৰপিছত মালিকৰ লগত অলপ নলেজো পালোঁ আৰু তাৰ পৰা তাৰ কাৰণে মই ৰাজস্থানৰ পৰাই মই টেকনিচিয়ান আনিছোঁ ঘৰতে মেচিন বহাই। তাৰপিছত শিকাই 1 ৰাতি থাকি শিকাই গ'ল। তাৰ পৰা মই একলাই বনাব জনা হয় বৰ্তমান। তাৰপিছত মোৰ কৰ্মচাৰী যিটো সেইটো তাহাক শিকাই দিলোঁ। মান্থলি কিমানমান লাভ হয় এই চেণ্ডেল বিক্ৰী কৰি? মান্থলিটো 20-32 এজি। 20-32 এজি। বৰ্তমান তোমাৰ কিমান কৰ্মচাৰী আছে? মোৰ 4জন আছে। 4জন। ইহঁতক কিমান দিব লাগে? 100 টকাকৈ দি আছোঁ ছাৰ এতিয়া নতুন হিচাপে। মান্থলি তাৰমানে 3000 টকা? হয়, 3000 টকা। বৰ্তমান যিখিনি প্ৰজন্ম আছে তেওঁলোকে এনে অনাই বনাই ঘূৰি আছে, তেওঁলোকক কি আহ্বান জনাব? এতিয়া কাম নোহোৱাৰ কাৰণে ঘূৰি আছে। এখন কাম থাকিলে বহুত ভালকৈ কাম কৰি তাৰমানে মোৰ নিচিনাই ট্ৰাই কৰা, যিকোনো কামটো কৰি ভাল পায় সেইটো কৰক, কৰি দেখাওক মানুহক। আগুৱাই আহক। যিকোনো ফাইনেন্সিয়েল প্ৰব্লেম হ'লেও বেংকৰ পৰা লোন লওক, ভাল কাম দেখাওক, সেইটোৱে মই কামনা বিচাৰোঁ। বৰ্তমান এই ব্যৱসায়টি তুমি ঘৰখন ভালকৈ চলাই আছা? হয় ছাৰ, নিশ্চয়।
ক'ত ক'ত বিক্ৰী কৰি সামগ্ৰীবোৰ মই দাৰিংগা মেলা নাগৰিজুলি তামোলপুৰ সেনেকৈ দি আছোঁ মাৰ্কেট ঠিকেই আছে মাৰ্কেট ঠিকেই আছে মই ভাবিছোঁ ভালদৰে মই ৰ' মেটেৰিয়েলটো ভালদৰে আহি মই ছাপ্লাইটো বহুত ছাপ্লাই দি আছোঁ প্ৰডাক্ট কোৱালিটিটো ভালকৈ বনাম সেইটো আশা কৰিছোঁ ব্ৰেণ্ড কিবা এটা বনাইছে না ব্ৰেণ্ডটোৰ নাম চেণ্ডেলটোৰ নাম কি ব্ৰেণ্ডটো মই চানজিনাছ এপ্লাই কৰিছোঁ বৰ্তমান হোৱা নাই হোৱা নাই এনেকৈ উদ্যোগ নাম লৈছে তুমি উদ্যোগটোৰ নাম চানজিনা স্লিপাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী